সৰু মাছৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াওঁ আদা দি পেলাই আদা দিয়া সৰু মাছৰ চৰচৰি এয়া আছে সৰু বাটৰ পোৱালি আৰু এয়া আছে মোৱা পুঠি সকলো মাছ মিক্স আছে তো আহকচোন মই আজি এইখিনিনো কেনেকৈ চৰচৰি বনালোঁ আপোনালোককো দেখুৱাওঁ বনাই আৰু যদি ভিডিঅ'টো লাইক কৰা নাই শ্বেয়াৰ কৰা নাই আৰু ছাবস্ক্ৰাইব কৰা নাই সকলোবিলাক কৰি ল'ব কেতিয়াবা এনেধৰণৰ নতুন ৰেচিপি ভিডিঅ' কিছুমান মোৰ পৰা পাই থাকিব তো আহকচোন মই কেনেকৈ বনালোঁ আপোনালোকক আগত দেখুৱাওঁ এইখিনি বনাবৰ কাৰণে মই ইয়াত যোগাৰ কৰিলোঁ এয়া নহৰু ল'লোঁ 2 ফুটামান অকণমান মিডিয়াম সাইজৰ আদা ল'লোঁ এটুকুৰা কেঁচা জলকীয়া ল'লোঁ 2টা জিৰা গুড়ি অকণমান ল'লোঁ আৰু অকণমান কাশ্মীৰী মিৰ্চ আহক এইখিনি মই গোটেইখিনি ধুনীয়াকৈ পিচি লওঁ মাছখিনি ভাজি ল'বৰ কাৰণে মই কেৰাহী পাতি দিলোঁ মোৰ ইয়াত কেৰাহী গৰম হৈ গ'ল মই এতিয়া ইয়াতে সৰিয়হৰ তেল দি দিলোঁ এনেধৰণে সৰিয়হৰ তেলখিনি অলপ দি ল'লোঁ তেলখিনি অলপ বেছি ভালকৈ গৰম হ'বলৈ দিম আৰু মোৰ ইয়াত তেল গৰম হৈ গ'ল মই ইয়াতে মাছখিনি দি দিম গোটেইখিনি নিদো ভাগি যাব যিহেতুকে গোটাকৈ ৰাখিম এনেধৰণে মাছখিনি অলপ কমকৈ ফ্ৰাই কৰি ল'ম এয়া দেখিছে এনেকৈ অলপ কমকৈ দি মাছখিনি ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'ম আৰু এয়া চাওক মাছখিনি এনেকৈ ভাজি লৈছোঁ এয়া মাছ ভজা হৈ গৈছে এয়া সম্পূৰ্ণ হোৱা নাই অলপ আছে এয়া মাছখিনি এনেধৰণে ভাজি ল'ম মাছখিনি এনেকৈ কমকৈ দি ভাজিছোঁ যে এয়া দেখিছেনে এটাও মাছ ভগা নাই গোটেইসোপা একেলগে দি দিলে মাছখিনি ভাগি যায় সেইকাৰণে এনেধৰণে কমকৈ দিয়ে মাছকেইটা ধুনীয়াকৈ ভাজি ল'ব এই দেখিছে মোৰ মাছ ভজা হৈ গ'ল তাৰপিছত মই কি কৰিম চাই যাব এতিয়া চৰচৰি বনাবৰ কাৰণে কেৰাহীত দি দিম তেল অকণমান সৰহকৈ দিম এয়া মাছ ভজা মোৰ তেল আছিলে ইয়াত দি দিলোঁ তেল তাৰপিছতে মই ইয়াতে দি দিম ইয়াত পিঁয়াজ ধুনীয়াকৈ ডাঙৰকৈ 2টা পিঁয়াজ কাটি লৈছিলোঁ ইয়াত দি দিম পিঁয়াজ ইয়াত দি দিলোঁ পিঁয়াজখিনি মই এতিয়া অকণমান সময় ভাজি ধুনীয়াকৈ ৰঙচুৱা হ'বলৈ দিম এয়া মোৰ পিঁয়াজ ৰঙচুৱা হৈ গ'ল এতিয়া মই ইয়াতে পিচি লোৱা মছলাখিনি দি দিম ইয়াতে আছে মোৰ জিৰা গুড়ি হালধি পাউডাৰ তাৰপিছতে আদা নহৰু এইটো পেষ্ট মই ধুনীয়াকৈ এনেদৰে দি দিম অকণমান এনেধৰণে পানী মিলাই অকণমান দি দিম জলকীয়া গুড়া আদা নহৰু গোটেই পেষ্টটো ইয়াতে আছে এইখিনি মই এতিয়া অকণমান এনেধৰণে ভাজিম অকণমান যাতে মছলাৰ গোন্ধটো যাওক অলপ এনেকৈ ভাজি ল'ম গেছটো অকণমান বঢ়াই দিম এয়া মোৰ মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে ওপৰত তেলৰ চামনিটো আহি গৈছে মছলাখিনি থকা পানীখিনি শুকাই গৈছে আৰু তেলৰ চামনিটো আহি গৈছে ইয়াতে মই দি দিম পানী নিমখ এতিয়ালৈকে দিয়া নাই নিমখ দি দিম এতিয়া অলপ সৰহকৈ দিম পানী মাছখিনি ফ্ৰাই কৰি লোৱা হৈছে যদিও অলপ এতিয়া দেখিছে ইমানটো জোখত মই দি দিলোঁ পানী ইয়াতে মই আন্দাজমতে দি দিম নিমখটো আন্দাজমতে দি দিব নিমখ দি দিলোঁ তাৰপিছতে অকণমান মই ধুনীয়াকৈ এইখিনি উতলিবলৈ দিম কি ধুনীয়াকৈ উতলিছে দেখিছেনে উতলি আছে ইয়াতে মই ধুনীয়াকৈ ভাজি থোৱা মাছকেইটা এনেধৰণে দি দিম দি পেলাই অকণমান এনেকৈ লৰাই দিম মাছকেইটা এনেধৰণে অলপ তাৰপিছতে মই ইয়াতে দি দিম 2টা কেঁচা জলকীয়া ফালি লৈছোঁ 2টা কেঁচা জলকীয়া যিহেতুকে জাল গতিকে জলকীয়াটো আপোনালোকে যিমান খায় সিমান দিব পাৰে মোৰ এইটো মাইক্ৰ' জলকীয়া বহুত বেছি জ্বলা হয় 2টা জলকীয়াতে বহুতখিনি বেছি জ্বলা হ'ব সেইকাৰণে মই দুটাই দিলোঁ এতিয়া মই ধুনীয়াকৈ এইখিনি আৰু 5 মিনিটমান উতলিবলৈ দিম আৰু এতিয়া চাওক ইমান ধুনীয়াকৈ এয়া উতলি আছে দেখিছেনে এতিয়া মোৰ এয়া সৰু মাছৰ আদা দিয়া চৰচৰিকণ বনাই সম্পূৰ্ণ হৈয়ে গৈছে এতিয়া মই গেছটো বন্ধ কৰি দিম এতিয়া চাওক মোৰ এয়া সৰু মাছৰ আদা দিয়া চৰচৰিকণ ধুনীয়াকৈ
হৈ গ'লে দেখিছে একদম ধোঁৱা উৰি আছে দেখিছেনে কি ধুনীয়া হৈছে এয়া এতিয়া খাব পাৰি আৰু আপোনালোকেও এনেধৰণে বনাই খাই চাবচোন এদিন কিজানি খাই ভালেই পায় আৰু যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ইউটিউবৰ ফেচবুকতো ফ'ল' কৰিবলৈ পাহৰি নাযাব দেখিছেনে এয়া কি ধুনীয়া হৈছে একদম পূৰা ধোঁৱা ওলাই আছে